মই মোৰ বয়সৰ সকলক সুধিছোঁ দেই ফ্ৰেণ্ড, আপোনালোকৰ বাৰু বুঢ়া হ'বলৈ ভয় লাগেনে? মোৰ হ'লে বৰ ভয় লাগে দেই। যিমানে বুঢ়া হৈ আহিছোঁ এতিয়া কি হৈছে জানেনে? আজি বোলে পিঠিটোহে বিষ, কাইলৈ বোলে মূৰটোহে বিষ, আজি বোলে খাবলৈহে মন যোৱা নাই, কাইলৈ বোলে একদম পিঠিটো হাত মাৰি ধৰিছে, হাত ভৰিবোৰ বিষাইছে। কি কৰিম বাৰু? ইমান মানে ভয় লাগে। এতিয়া বয়স বাঢ়ি অহাৰ লগে লগে মোৰ বেমাৰে চাৰিওফালৰ পৰা আৱৰি ধৰিছে। কিছুমান মানুহে আকৌ কি কয় জানেনে? বেমাৰৰ কথা হেনো মানুহৰ আগত বোলে ক'ব নালাগে, মানুহৰ আগত হেনো ক'লে বেমাৰ বোলে বেছি হয়। মই আকৌ কি জানে, বেমাৰৰ কথা মানুহৰ আগত নক'লে মোৰ মনটো ভালেই নালাগে। এনেকুৱা লাগে মই যেন কাৰোবাৰ আগত কথাখিনি ক'লে কোনোবাই যেন মোক এটা উপদেশ দিলে মই সেই কামটো কৰিলেই যেন মই দেহাটো ভাল পাই যাম। সেইকাৰণেহে মই কওঁ। মানুহে মোক কয় বোলে আপুনি বোলে অকণমান কিবা এটা হ'লে চবৰে আগতে কৈ দিয়ে বোলে, সেইকাৰণে আপোনাৰ বেমাৰ বেছি। হয় জানো? আপোনালোকে সঁচাকৈ মোক ক'বচোন, বেমাৰৰ কথা যদি মানুহৰ আগত ক'লে বেমাৰ বেছি হয়, তেতিয়াহ'লে আমি কাৰ আগত ক'ম? গোটেই বেমাৰটো বাৰু গাতে লৈ থাকিব পাৰিনে মানুহে? মই হ'লে নোৱাৰোঁ দেই। মোৰ মানে সেইটো কথাকে এইকেইদিন মই ইমান ভাবি আছোঁ, বেমাৰৰ কথা আকৌ মানুহৰ আগত ক'লে বেমাৰ কিয় বেছি হ'ব? বেমাৰ হ'বই, যেতিয়া হ'বলগীয়া আছে হ'বই। বয়স বাঢ়ি আহিছে, এতিয়া বেমাৰ নহয় কি হ'ব? এতিয়া মনটোত এনেকুৱা লাগে কি জানেনে, অকণমান কিবা এটা হ'লে মোৰ যাবৰ হ'লেই নেকি? ইমানবোৰ বেমাৰ হৈছে, কি যে হ'ব দেই।